हेलो फ्रेंड्स मोर अन्य এটা मिनी ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই যাব ওলালো ঘৰত। বলক আপোনাক মই দেখুৱাম আমাৰ ঘৰলৈ যোৱা পথটো কিমান জমৰ যতনা কৰি আছে আমাৰ গাঁওবাসীয়ে বলক। তো আমাৰ গাঁৱত যোৱা কোনো ধৰণৰ দলঙৰ ব্যৱস্থা নাই, গতিকে খৰালি কালত গাঁৱৰ ৰাইজে নিজে পইচা যোগাৰ কৰি তুলি কিনে এখন দলং সাজি লৈছিল। কিন্তু এতিয়া যেহেতু পানী বাঢ়িলে, পানী ভৰ্তি হৈ নদীত একদম দলং উটুৱাই লৈ গ'ল। তো এতিয়া দলংখন বেয়া আছিলে, আজি আকৌ ভাঙিয়ে থাকিলে। এতিয়াতো মই আজি এইখন দলঙেৰে যাব নোৱাৰিলোঁ। এইটো আগতে ক্লিক কৰা ভিডিঅ'টো মই ইয়াতে এড কৰি দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। গতিকে মই আজি যাম বেলেগ ৰাস্তাৰে। এইখনে আপোনালোকক মই দেখাব খুজিছোঁ। এইখন দলঙেৰে মই এতিয়া যাম। আপোনালোকে চাওক কিমান ভয়ানক এই দলংখন। কোনো ধৰণৰ ৰেল গেটৰো ব্যৱস্থা নাই। ট্ৰেইন আহিলে কোনেও ইয়াতে গম পোৱা নাযায়। দলংখনেৰে গাড়ীও পাৰ কৰিব নোৱাৰি, অসম্ভৱ। এই অঞ্চলৰ সকলো মানুহে নিতৌ মৰণশৰণ কৰি এই দলংখন পাৰ হ'ব লগা হয়। ইয়াতে বহুত গৰু ছাগলৰ মৃত্যু হৈছে, মানুহো মৃত্যু হৈছে বহুত। দলংখনৰ মাজত সোমাব পৰা সৰু ঘৰ আছে যদিও স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে বহুত অসুবিধা হয়। এটা দৃশ্য দেখো আপোনালোকে চাই লওক, যিটো দৃশ্যত মই সৰু ঘৰটোত সোমাইছিলোঁ আৰু মোৰ কাষেৰে ট্ৰেইন গৈছিলোঁ। এই ৰেল দলংখনৰ ওচৰত এইখন দলং দিছে যদিও যোৱা 14 বছৰে ইয়াৰে 30% কামো সম্পূৰ্ণ নহ'ল। ফাইনেলি মই এতিয়া দলংখন পাৰ হ'লোঁ। এতিয়া দেউতা আহি আছে, যিহেতু পাৰ হৈ যাব নোৱাৰে দলংখন, ইয়ালৈ মোক নিব আহিছে। এতিয়া মই ঘৰত গৈ আছোঁ। কি ক'ম আৰু আমাৰ গাঁৱৰ কথা, ৰাস্তা চাওক না। ত' ইমানে, বাই বাই।